Hello everyone! আপোনালোকৰ সকলোৰে ভালনে? মই ঠিকে আছো। Welcome back to my YouTube channel Smilewithniharika. বহুত দিন এনেকৈ মই ভিডিও দিয়া নাই ন, ডেইলি ব্লগ হিচাপে চলি আছে। মানে কি হৈছে মই তেনেকৈ সময়ো নোপোৱা হলো। তাৰ পিছত কিবা নহয় কিবা এটা টেনচন প্ৰবলেম চলি থাকে কিবা কিবি। তাৰ পৰা মাজতে এতিয়া মোৰ ঈদৰ পাছত গা বেয়াও হৈ গ'ল বহুত বেয়াকে, জ্বৰ পানী লগা হ'ল, তাৰ পৰা বমি, আপোনাৰ ডায়েৰিয়া, মানে বহুত বেছি হৈ গ'লগে আৰু একদম উইক হৈ গৈছিলো। তো পানী লগাটো এতিয়াও আছে, সেইটো কাৰণে আপোনালোকে মোৰ মাতটো অলপমান বেলেগ পাব আৰু তথাপিতো নাই বুলি যিহেতু এতিয়া অলপমান ভাল পাইছো, ভিডিঅ'খিনি কণ্টিনিউ কৰোঁ, নহ'লে বহুত দিন তেনেকৈ ভিডিঅ' দিয়া হোৱা নাই। আৰু আপোনালোকে বহুতে মোক ৰিকুৱেষ্ট কৰি আছিলে যে বা আপুনি মেখেলা চাদৰ কালেকশ্যন অলপমান দেখাবচোন। মেক্সিমাম ছোৱালী যিসকলৰ বিয়া আছে তেওঁলোকে কৈ আছে মানে যে বা দেখাবচোন কাপোৰৰ, তেতিয়া আমি সেইটো হিচাপত ল'ব পাৰিম। বহুতে মোৰ মেকআপৰ বস্তুৰ ওপৰত তেনেকৈ সুধি আছিলে যে বা কি কি তোমাৰ ওচৰত আছে দেখাবা, বা ইজি মেকআপ এটা কৰি দেখাবাচোন, লুকটো যিটো আমি বিয়াৰ পাছত গৈ কৰিব পাৰোঁ তেনেকুৱা টাইপৰ। সো এতিয়া মই এটা এটাকৈ তেনেকৈ ভিডিঅ' দি থাকিম বাৰু, মানে ডেইলি ব্লগটো চলি থাকিব, তাৰ মাজে মাজে এনেকুৱাকৈ এটা এটা মই দি থাকিম। তো ভাবিলোঁ মেখেলা চাদৰ কালেকশ্যন আগৰ যিখিনি মোৰ ওচৰত আছে সেইখিনিতো পিছতো দেখাব পাৰিম। এতিয়া যিহেতু বিহু ছিজন চলি আছে, বিহুলৈ মাত্ৰ আৰু এসপ্তাহ আছে, ভাবিলোঁ নাই বোলো বিহুত এইবাৰ মই বহুত কাপোৰ কিনা হৈ গ'ল। সো সেইখিনিকে দেখাওঁ, একদম ফ্ৰেছ নতুন। যিসকলে বিহু কাপোৰ লোৱাও নাই তেওঁলোকেও ল'ব পাৰিব, তেতিয়া এটা থুলমূল আইডিয়া পাব কাপোৰৰ ওপৰত। সো সেয়াই দেখাম। বহুতৰ কি হয় এযোৰ কাপোৰ কিনিবলৈ বহুত দোকান যাব লগা হয়, কিন্তু মোৰ তেনেকুৱা একো নহয়। আপোনালোকে মোক এঘণ্টা দিয়ক, এঘণ্টাত আপোনালোকে যদি মোক 11যোৰ কাপোৰ কিনিব কয় মই কিনি দিম। মানে কি হয় মোৰ কেইখনমান পাৰ্টিকুলাৰ দোকান আছে য'ৰ পৰা মই লওঁ, মানে সেইখনৰ পৰাই লওঁ। তো আৰু তালৈ গ'লে মোৰ পচন্দো হৈয়ে যায় আৰু নিজৰ বাজেটৰ ভিতৰত মিলিয়ে যায় চব। আৰু চব ৰেঞ্জৰ কাপোৰ যেতিয়া পায়ে যাওঁ তাত, তো যাক যেনেকুৱা হিচাপত দিব লাগে তেনেকুৱা হিচাপত কাপোৰ মিলি গ'লে একেবাৰে উঠাই লওঁ। আৰু এবাৰ যদি মোৰ কিবা এটা চকুত লাগি গ'ল মই সেইটো কেতিয়াও থৈ নাহোঁ, লাগিলে নিজলৈ হওক বা বেলেগলে হওক, কেতিয়াও ৰাখি থৈ নাহোঁ। মানে পিছত যাতে মই ৰিগ্ৰেট নকৰোঁ মানে কেলেই থৈ আহিলোঁ তেনেকুৱাকৈ। সো বহুত কথা হ'ল। তো এতিয়া মই আপোনালোকক কাপোৰৰ বেগখিনি দেখাম, চাবই চাওক দেখিছে, তাকো এটা এটা বেগত ডাবল কাপোৰ আছে, সেইটো কাৰণে মানে এনেকুৱা হৈ আছে। তলতো এয়া দুযোৰমান কাপোৰ আছে। সো এবাৰ বিহু বুলি মোৰ বহুত কাপোৰে কিনা হৈ গ'ল, মানে নিজলে বুলিও কেইযোৰমান, তাৰপিছত গিফ্টৰ কাৰণেও। আৰু ইয়াত যিমান কাপোৰ আছে গোটেইখিনি অলমষ্ট আপোনাৰ জোৰণ চিল্ক হাউচৰ পৰাই কিনা। আপোনালোকে ভাবিব পাৰে যে মই ভিডিঅ' বনাবৰ কাৰণে যাওঁ কাৰণে এডভাৰটাইজ, তেনেকুৱা একো নহয়। মই নিজেও তাৰ পৰাই কিনো, মই বিয়া হৈ অহাৰ পৰা তাৰ পৰাই কিনো। যোনে মই একদম প্ৰথমৰ ভিডিঅ'টোৰ পৰা চাইছে তেওঁলোকে গম পাব। মই সেই ভিডিঅ'টো বিহু পৰিয়ালৰ সকলোৰ কাৰণে কাপোৰ কিনিছিলোঁ, টচৰ, তাৰপিছত আপোনাৰ কি কয় মিক্স টচ, তেনেকুৱা কিবা কিবি, সেইটো পৰাই ষ্টাৰ্ট কৰিছিলোঁ। তো সেই গোটেইখিনি কাপোৰ জোৰণৰে আছিলে। সব মেক্সিমাম তাৰ পৰাই কিনা হয়। আৰু আজি মই বিয়া হৈ অহাৰ পাছত মাহঁতৰ সেইখনৰ পৰাই কিনে বুলি ক'লে, তো তাৰ পৰাই চিনাকি টাইপৰ হৈ গ'ল যে তাৰ পৰাই লওঁতে এতিয়া মোৰ তাতে পচন্দ হয় মানে। আৰু ৰেঞ্জখিনি কাপোৰৰ বৰ ধুনীয়া ধুনীয়া, আপোনাক যেনেকুৱা ৰেঞ্জত লাগে যেনেকুৱা কাপোৰ লাগে চব পাই যায়। সো ষ্টাৰ্ট কৰোঁ ব'লক। সো ফাৰ্ষ্ট কাপোৰযোৰ হৈছে আপোনাৰ এইযোৰো জোৰণৰ পৰাই লোৱা মই। এইযোৰ আপোনাৰ যে মেচিন মেড কটন কেঁচা পাটৰ কাপোৰ এযোৰ ওলাইছে যে নতুনকৈ, সেইযোৰ হয়। ইয়াৰ কালাৰটো দেখি মোৰ ভাল লাগিলে। এইযোৰ কাপোৰ মই কিনিবলৈ যোৱা নাছিলোঁ আকৌ দেই, তাত কোনোবাই চাই পিনি থৈ যোৱা আছিলে। ওপৰতে কালাৰটো দেখি মই লগালগ চালোঁ, তাৰপিছত প্ৰাইচটো সুধিলোঁ। প্ৰাইচটো জনাৰ পিছত আৰু কেনেকৈ এৰি থৈ আহিব কওকচোন। মই ভাবিছিলোঁ এইযোৰ চাগে 4000 মান হ'ব, কিন্তু তেনেকুৱা একো নহয়। এইযোৰৰ প্ৰাইচটো 1500 ভিতৰতে আছিলে। সো এইযোৰ মই লৈ ল'লোঁ। কেনেকুৱা লাগিছে ৰাইজ জনাব দেই। কাপোৰটো একদম ছফ্ট আৰু ইয়াৰ কালাৰ কম্বিনেশ্যনটো স্পেচিয়েলি বেছি ধুনীয়া, সেইটো কাৰণে ল'লোঁ। আৰু এইখন চাদৰখনেই আপোনাৰ এনেকুৱাই। তাৰপিছত মেখেলাখন দেখাই দিছোঁ। মেখেলাখন এয়া দেখিছে, ইয়াতে এনেকৈ তলত পাৰীটো আছে, তাৰপৰা ব্লাউজ পিছতো আপোনাৰ হাতত পাৰী এটা আছিলে, মই দেখাইছোঁ ৰ'ব। ব্লাউজ পিচটো ক'ত আছে জানো, এখন মেখেলাখন। আৰু পাৰীখিনি লগাই দিলে আৰু ভাল লাগিব। ইয়াত দেখিছে ন পাৰীখিনি এনেকৈ গোটেই পাৰী আছে, আৰু ব্লাউজ পিছতো এনেকুৱা এটা পাৰীয়ে আছে মানে। সো বহুত বেছি ভাল লাগিছে। এইযোৰ গৰমত পিন্ধিবৰ কাৰণে, ঘৰত নাম পাতিলে বা নামঘৰত কিবা এটা হ'লে পিন্ধিবলৈ বিৰাট ধুনীয়া। কালাৰটো যিহেতু একদম চবৰ টাইপ হয় ন, যিকোনো অকেজনত ধুনীয়াকৈ গুচি যাব। সো এইযোৰ হৈছে ফাৰ্ষ্ট কাপোৰযোৰ। আৰু ছেকেণ্ড কাপোৰযোৰ এইযোৰ মই গিফ্ট পাইছোঁ দেই পেজ এটাৰ পৰা, ইনষ্টাগ্ৰাম। তেওঁলোকে শাৰী এখনো দিছে লগত। তো আপোনালোকক মেখেলা চাদৰযোৰ দেখাই দিছোঁ। মই চিলাবলৈ দিবলৈ মানে চান্সে পোৱা নাই, দিমকৈ। সো বোলো দেখাই দিওঁ আপোনালোকক। সো এইযোৰ হৈছে ইমান ধুনীয়া ন কাপোৰযোৰ। আৰু এইযোৰ মোক পঠাইছে আপোনাৰ ইনষ্টাগ্ৰামৰ পেজ ট্ৰেণ্ডি কালেকশ্যন বাই চাৰিকা, যিটো ট্ৰেণ্ডি ষ্ট'ৰ বাই চাৰিকা বুলি আছে ইনষ্টাগ্ৰামত। ফেচবুকতো আছে তেওঁলোকৰ পেজ, মই তলত দি দিম, আপোনালোকে তেওঁলোকৰ তাতো চাব পাৰে কাপোৰৰ কালেকশ্যনছ। বৰ ধুনীয়া কাপোৰযোৰ। আৰু এইখন হৈছে ইয়াৰ মেখেলাখন, এখন তাৰ মেখেলা।
গোটেই কাপোৰযোৰতে ফুল আছে স্পেশালি মেৰুন কালাৰ ন সো এটো পিন্ধিলেও বহুত উজ্জ্বল লাগে সব আৰু আপোনালোকে কাপোৰ আপোনাৰ যাবনে নাযায় আপোনালোকৰ স্কিন টোনৰ লগত চাবলৈ হলে আপোনালোকে গ্লাছত কাপোৰযোৰ এনেকৈ লগাই চাব তেতিয়া স্কিনৰ আপোনাৰ ব্ৰাইটনেছটো তাতে ওলাই পৰিব সো এইযোৰ ইমান ধুনীয়া লাগিছে নহয় এইযোৰ মই চিলামকে দিবলৈ একদিন গা বেয়া বুলি যোৱাই নাই যে চান্সে বনাই দিব লাগিব আৰু এইখন হৈছে চাদৰখনৰ গোটেই গাত এনেকৈ সৰু সৰু ফুল আছে সৰু বুলিও ক'ব নোৱাৰি ডাঙৰে অলপমান মিডিয়াম সাইজৰ ফুল তাৰ পিছত আসলটো আছে ইমান ধুনীয়া ন ফুলখিনি একদম আপোনাৰ এই যে কি কয় মিক্স পাট কাপোৰৰ নিচিনা কিন্তু মিক্স পাটৰ নহয় একদম সফট মেটেৰিয়েলটো কোমল সফট কটন টাইপটো হেতু হয় মই অলপ আপোনালোকক থুলমুলকে দেখাইছো এতিয়া নেক্সট দেখা আপোনালোকক জোৰণ গুটেখিনি বেগে জোৰণ চাব হা অলমোষ্ট এই গুটেখিনি জোৰণ হয় সব এই গুটেগাল জোৰণ দেখিছে গুটেখিনি জোৰণে হয় তাৰ পিছত এইখিনি কাপোৰ মই আপোনালোকক ওপৰৰ পৰা অকণ দেখাই দিছো এইযোৰ দেখিছে এইযোৰ আপোনাৰ সেই একদম ফাৰ্ষ্ট দেখা কাপোৰযোৰৰ লগত সেম মেটেৰিয়েল মেচিন মেড কটন কেঁচা পাটৰ কাপোৰ ইমান বেছি ভাল লাগিলে ন কালাৰটো মই ইয়াৰ অকণমান দেখাই দিওঁ এইবোৰ গিফ্টৰ কাৰণে হয় যে তো অকণ দেখাই দিছোঁ কাক দিম সেইখিনি মই বাৰু পিছত ক'ম আৰু এতিয়া কৈ নিদিওঁ কাৰণ ইয়াৰ কালাৰটো দেখিছে ইমান বেছি ভাল এই কাপোৰযোৰ মোক যেতিয়া দাদাজনে দেখালে তেতিয়া মই লগালগ লৈছোঁ আৰু মানে একদম ছেকেণ্ড অপশ্যন চোৱাই নাই আৰু ইয়াৰ কাপোৰটো সেই একদম ছফ্ট আৰু গাত একদম সৰু সৰু এনেকৈ বুটা আছে এই সৰু সৰু বুটাটো আজিকালি মোৰ বিৰাট ভাল লাগে আৰু সিলভাৰ গুণা আছে গোটেই কাম কৰা আছে আৰু এই কালাৰ কম্বিনেশ্যনটো আপোনাৰ গৰমত পিন্ধিবলৈ বিৰাট বেছি ভাল আৰু ইয়াৰ পাৰিখিনি এইখিনি গোটেইখিনি সিলভাৰত আছে এইখিনি পাৰিখিনি আৰু ব্লাউজ পিসও তেনেকুৱা সেম মেখেলাখনো আপোনাৰ এই চাদৰখন যেনেকুৱা মেখেলাখনো সেম একদম আৰু মেখেলাখনতো পুৰা ওপৰলৈকে কাম আছে এইখনে মেখেলাখন আৰু এনেকৈ দেখা দিছে আপোনালোকক মানে কমপ্লিট মেল দিলে কি হয় গিফ্টৰ কাপোৰখিনি আকৌ মানে ভাজে জাপিব নোৱাৰিলে বেয়া হ'ব যে খেলটো সেইটো কাৰণে এতিয়ালৈকে আপোনালোকক তিনিযোৰ কাপোৰ দেখালোঁ এইযোৰ হৈছে 4 নম্বৰ কাপোৰযোৰ কেনেকুৱা লাগিছে ৰাইজ এইযোৰ গিফ্টৰ হয় আৰু এই কাপোৰযোৰ অলৰেডি চিলোৱা হৈ গ'ল দেই আদহি কৰা হৈ গ'ল সো এইযোৰ আপোনাৰ কি বুলি কৈছিলে ৰ'ব কাপোৰটো মই পাহৰি গ'লোঁ নহয় একদম সফ্ট কাপোৰটো চাওক এইযোৰ প্ৰাইজো আপোনাৰ 2000ৰ ভিতৰতে আছিলে নুনি কটন নহয় কিন্তু দেই আৰু ইয়াত গোটেইযোৰ সিলভাৰ গুণাৰ কাৰণে বেছি ভাল লাগিছে গোটেই কাপোৰযোৰ আৰু গাত এনেকুৱা সৰু সৰু আপোনাৰ সিলভাৰ গুণাৰ ফুল আছে আৰু এইযোৰ দহি কৰা হৈ গ'ল যে কাপোৰযোৰ এখন দেখিবলৈ বেছি ধুনীয়া লাগিছে সো এইযোৰ মেখেলাখনো সেম এনেকুৱা ব্লাউজৰ পিছত আপোনাৰ এনেকুৱা পাৰি এটা আছে তো ব্লাউজটো অলৰেডি চিলোৱা হৈ গ'ল বাৰু এইযোৰৰ সো এইযোৰ দেখালোঁ তাৰপৰা নেক্সটযোৰ সেইযোৰ জোৰণে তাৰপৰা এইযোৰ জোৰণৰ পৰা লোৱা এইযোৰ কেনেকুৱা লাগিছে এইযোৰ যেতিয়া মোক প্ৰথম কালাৰটো দেখিলোঁ আৰু ইয়াৰ য়েল্লো ৰেডৰ যিটো কম্বিনেশ্যন দেখিলোঁ বটল গ্ৰীণৰ লগত ইমান বেছি ভাল লাগিলে মই বোলো এইযোৰটো ল'মেই আৰু যাকে নিদিওঁ লাগিলে ল'মেই আৰু যদি কাকো দিয়া নহয় নিজলৈ ৰাখিম চাই লওঁ কেনেকৈ কি কৰোঁ তথাপি আপোনালোকক অকণ দেখাই দিছে এইযোৰ এইবোৰৰ প্ৰাইচ আপোনাৰ 2000ৰ ভিতৰত আছিলে এখন মেখেলাখন এয়া মেখেলাখন এখন তাৰপিছত গোটেইটো মেলি নাই দেখোঁ আৰু ৰ'ব আৰু মেখেলাখনৰ আপোনাৰ তললৈ এনেকুৱা নহয় মাজত আপোনাৰ এনেকৈ ফুল আছে দেখিছে সৰু সৰু বুটা আছে অকল সৰু সৰু বুটা নহয় তাৰ লগত ডাঙৰ এনেকুৱা ফুলো পাই যাব আপোনালোকে এখন চাদৰখন চাওক দেখাই দিছোঁ ধুনীয়াকৈ আৰু কাপোৰযোৰ যেতিয়া মেলি দেখালে তেতিয়াতো মোৰ পুৰা পচন্দ আৰু দেখি লগালগ এয়া কাপোৰযোৰ চাওক মানে আচলটো আপোনাৰ এইডোখৰ এইখিনি ফুল আছে নহয় ধুনীয়াকৈ ইয়াৰ কালাৰ কম্বিনেশ্যনটোৰ কাৰণেই মোৰ বেছি চকুত লাগিলে তাৰপৰা এইডোখৰ সৰু সৰু বুটা তাৰপৰা মাজত এনেকুৱা ডাঙৰ ফুল আছে ইমান ভাল লাগিছে ন য়েল্লোটো থকাৰ কাৰণে বেছি কাপোৰযোৰ মানে জিলিকিছে সো এইযোৰ মোৰ বহুত ফেভৰেট মানে বহুত পচন্দৰ হৈছে এইযোৰ আৰু ব্লাউজ পিচটোতো আপোনাৰ তেনেকৈ পাৰি আছিলে আৰু এইখনত আপোনাৰ পাৰি নলগাওঁ এখন আপোনাৰ পাৰি নলগাওঁ বুলি ক'লেও নলগাব পাৰে হা আপোনালোকে কাৰণ ইয়াত একদম লাষ্টৰলৈকে ফুল কৰাই আছে তথাপিতো মই ব্লাউজ পিচটো দেখাই দিছোঁ বাৰু ব্লাউজ পিচটো মানে গোটেইখন মেলিব লাগিব নেকি চাইছোঁ ৰাইজ তাকে এয়া ব্লাউজ পিচটোত এনেকৈ পাৰি আছে এইটো চ' এইযোৰ হ'ল জোৰণৰ নেক্সটযোৰ হৈছে এয়া জোৰণ দেখিছে সেইযোৰো এইযোৰ মোৰ বিৰাট পচন্দৰ এইযোৰ স্পেচিয়েলি ডিকি বিৰাট পচন্দৰ দেখি তাৰ পচন্দ হৈ গ'ল দুইযোৰ অলপ চিমিলাৰে হয় ফুলখিনি খালি কালাৰটো অলপ বেলেগ আৰু
হেজত খালি এডখৰত অলপ সৰকে হকতকে আছিলে ইয়াত খালি এটো লাইটকে আছে অলপমান এইযোৰ কাপোৰযোৰ চাওক কিমান ধুনীয়া ন ইয়াৰটোতো ক'বই নালাগে কালাৰ কম্বিনেশ্যনটো এইযোৰ এখন চাওক মেখেলাখন এইবোৰৰ প্ৰাইসো আপোনাৰ 2000 ৰ ভিতৰত দেই এখন মেখেলাখন এনেকে আপোনাৰ তলত এই পাৰিটো আছে তাৰপৰা সৰু সৰু বুটা তাৰপৰা ডাঙৰ ডাঙৰ এপাহপা ফুল ইয়া ফুলপা বৰ ইউনিক লাগিলে এটো কাৰণে ভাল লাগিলে মোৰ তো এপাহপা ফুল আছে পিংক আৰু হোৱাইটত আছে তাৰপৰা চাদৰখনো আপোনাৰ সেম চাদৰখনত খালি হিখনতকে অকনমান ইউনিক এটা আছে এইখনৰ মই দেখাই দিছো ৰব এয়া দেখিছে ন তলত সৰু সৰু বুটা তাৰ পিছত ওপৰত ফুল আছে ইখনত যেনেকে ওপৰত সম্পূৰ্ণ ফুল আছে ইয়া দুটা লাইন এনেকে ফুল আছে তাৰ পৰা মাজৰখিনিত ফুল নাই আৰু একদম বৰ্ডাৰত ফুল আছে সব হেতু কাৰণে কাপোৰযোৰ বেছি ইউনিক লাগিছে ভাল লাগিছে ক্লাসি ভাইবটো আহিছে দুপা দুপাকে ফুল আছে সো দেখাই দিলো আপোনালোকক এইযোৰো ধুনিয়াকে আৰু ইয়াতো আপোনাৰ পাৰি লগাব নালাগে দেই ধুনিয়াকে জাস্ট ব্লাউজ আৰু মেখেলা দহি কৰি ললে হ'ব আৰু ব্লাউজ পিসটো মই দেখাই দিছো এনেকুৱা আপোনালোকে জোৰণত এতিয়াও আৰু আছে দেই বেলেগ বেলেগ কালাৰ বটল গ্ৰীনতো আৰু কেবাজোৰ আছে খালি এযোৰ মোৰ বেছি ভাল লাগিলে এযোৰ ললো মই আপোনালোকে লাগে যদি ল'ব পাৰিব আৰু ব্লাউজৰ পিছৰ পাৰিটো এটো চাওক দেইছে এটো প্ৰায় পাৰিটো সো এযোৰ হৈ গল তাৰ পৰা এযোৰ জোৰণ সিল্ক হাউস এযোৰ অলপ কম প্ৰাইজৰ এইবোৰ আপোনাৰ 600 700 ৰ ভিতৰত হয় এনেকুৱা লৈছিলো মই এনেকুৱা আপোনাৰ মুছত তিনিযোৰ মান আছে লোৱা গিফটৰ কাৰণে সো এযোৰ কাপোৰটো বিৰাট কোমল মানে কোনো নকয় পিন্ধিবলৈ ইমানে কমফৰ্টেবল এনে কেতিয়াবা এনেকুৱা হয় ন একদম কম প্ৰাইস হলে কাপোৰটো একদম ৰাফ হয় পিন্ধিব নোৱাৰি তেনেকুৱা একো নহয় একদমই সফট আৰু যিমান ধুলো একো নহয় মুছত এনেকুৱা আপোনাৰ ব্লেক কালাৰ এযোৰ যে আছে মই ফটো কাপোৰযোৰ মই ইমান পিন্ধো ইমানেই ধুও একোৱে নহয় যেনেকুৱা কাপোৰ তেনেকেই থাকে সো এনেকুৱা আপোনালোকে এটা বহুত কালেকশন আহিছে বিহু বুলি সোনকাল কৰক জোৰণত যাওক পাই যাব বা বেলেগ কবাত গলো পাব তো এইযোৰ হৈছে হেজুৰ সব গুটে কাপোৰযোৰ আপোনাৰ এনেকে সিলভাৰ গুণা কাম কৰা আছে এইবোৰ মেচিন মেড হয় হেতু কাৰণে দামটো অলপ কম আৰু তাৰ পিছত কাপোৰযোৰ দেখিলে মানে কোনো নকয় মানে আৰু পিন্ধিলে যে ইমান বেছি ভাল লাগে ন মই ব্লেক যোৰ পিন্ধিলে সবে ধুনিয়া দেখে এইযোৰ দেখিছে আসলটোত পুৰা হেভিকে সিলভাৰ গুণা আছে আৰু গুটে গাত এনেকে ফুল আছে কাপোৰযোৰ হেভি মুঠতে আৰু সিলাই ললেটো পুৰা হেভি লাগিব পুৰা ইয়াত আপোনাৰ পাৰিও দি থোৱা আছে মই দেখাই দিছো এইখিনি পাৰিখিনি ব্লাউজৰ পিছতো এনেকৈ পাৰি আছে সো মেখেলাখনো হেভি আপোনালোকক দেখালৈ মই এইবোৰ পুৰা খুলি দিলে জাপিবলৈ বৰ বেয়াও এইটো কাৰণে মই অলপ অলপকে মেলি দেখাইছো আপোনালোকক হ'ব এখন মেখেলাখনো পুৰা হেভি আপোনালোকে ল'ব পাৰিব মানে হিমানটো প্ৰাইসত ধুনিয়া কাপোৰ আৰু এযোৰ গিফট দিবৰ কাৰণে যাক দিব তেওঁ খুশ হৈ যাব আপোনাৰ বাজেটৰ ভিতৰত মিলি যাব কাৰণ বিহু বুলি ক'লে সকলোকে কিবা সৰুকে হলো কিবা এযোৰ বা কিবা এটা দিবলৈ পালে মনটো ভাল লাগে কাৰণ বিহুটোৱে আমাৰ ন সবতছে প্ৰিয় বহাগ বিহু যে মোৰ বিৰাট বেছি ভাল লাগে তাৰ পিছত ভাল লাগে মাঘ বিহু স্পেশালি ভোজ ৰাতি খানা যে সকলোৱে মিলি খায় হেতু বিৰাট ভাল লাগে এযোৰ জোৰণে এযোৰ মই টছ কাপোৰ লৈছিলো এযোৰ একচুয়ালি মই কি বুলি কম গিফটৰ কাৰণে নহয় এযোৰ মায়ে মোক পইচা দিছিলে লবলৈ মানে মা কাৰণে এযোৰ টছ কাপোৰ ভাল ধুনিয়া সৰু সৰু বুটাৰ মানে আগৰবাৰ মই এবাৰ আহোতে ভিডিও এটা বনাইছিলো তাত মায়ে টছ কাপোৰ এযোৰ দেখিলে মানে মোৰ নিজৰ মাৰ কথা কৈছো টছ কাপোৰ এযোৰ দেখিলে একদম সৰু সৰু বুটাৰ আছিল মায়ে মোক ক'লে হেযোৰ যদি পাও লৈ থবিচোন মোলে হে বুলি ক'লে হেযোৰ মই ইমান বিচাৰিলো নাপালো মই আপোনালোকক কৈছো নহয় তাত আপোনালোকে কাপোৰ ইমানেই ধুনিয়া ধুনিয়া কালেকশনছ আৰু নতুন নতুন ডিজাইন সেল হৈ যায় মানে তো হেবাৰ নললো থাকি গল যে সো এবাৰ হেযোৰ নাপালো কিন্তু তাতকৈ ধুনিয়া এযোৰ মোৰ মানে বিৰাট পছন্দৰ লাগিলে হেযোৰ লৈ ললো মই এইযোৰ মা কাৰণে লোৱাযোৰ মানে মায়ে লবলৈ দিছে আৰু সো এইযোৰ ইমান ভাল লাগিছে ন কালাৰ কম্বিনেশনটো আৰু এযোৰ পিন্ধিলেও বিৰাট বেছি ভাল লাগিব আৰু আজিকালি ব্লেক টছটো ওলাইছে যে ব্লেক টছৰ এযোৰ মোৰ ইমান ভাল লাগিছিলে আপোনালোকে জনে জনে মোৰ জোৰণৰ পৰা এই কাপোৰখিনি কিনিবলৈ যোৱা দিনাখনৰ যেটো ভিডিও মানে চোৱা নাই হেতু এটা মই অলৰেডি ভিডিও দি থোৱা আছে মই ওপৰত দি দিম আপোনালোকে লিংকটো তাত গৈ চাব পাৰিব নহলে ভিডিওটো খতম হোৱাৰ পিছত তাত আপোনালোকে পাই যাব সেই ভিডিওটো আপোনালোকে চাব তাত মই গুটে কালেকশনছ কিন দেখাইছো এতিয়াতো মই যিকিযোৰ কিনিছো হেগিযোৰহে দেখাইছো তাত মই তেতিয়া দোকানলৈ যাওঁতে
যিখিনি কিনিছো তেনেকুৱা ৰিলেটেড বহুত কালেকশ্যনছ দেখাইছো আৰু মই নিজে নিকিনা টাইপৰো বহুতখিনি দেখাইছো মানে তেনেকুৱাটো মই ইমানখিনি কিনাটোতো পচিবল নহয় সব মানে কাপোৰ সেইখিনিও আপোনালোকক দেখাইছো বহুত ধুনীয়া ধুনীয়া টছৰ তাত মই কেইবাযোৰ দেখাইছো বহুত ধুনীয়া আপোনালোকে চাব সেই ভিডিঅ'টো পছন্দ হ'লে যাব পাৰিব আৰামছে অনলাইনো অৰ্ডাৰ কৰিব পাৰিব তেওঁলোকৰ ফোন নম্বৰটো দিয়াই আছে তলত আপোনালোকে ভিডিঅ'টো চাব পাৰিব এইখন হৈছে মেখেলাখন দেখিছে আৰু ইয়েলো ফুলটো হ'লে আজিকালি ভালেই লাগে দিয়কচোন আৰু ওপৰত এনেকুৱা সৰু সৰু বুটা যিটো মাক লাগিছিলে মানে এই যে সৰু সৰু বুটা কেনেকুৱা লাগিছে ৰাইজ মানে আপোনালোকক মই কোনযোৰ দেখাম কোনযোৰ নেদেখাম হৈ গৈছে মানে তাত ইমানেই ধুনীয়া কাপোৰ চ' সেইটো কাৰণে সেইটো ভিডিঅ' মই আপোনালোকৰ কাৰণে কিনা কিযোৰ দেখুৱা নাছিলোঁ আৰু তাৰ ৰিলেটেড এযোৰ দুযোৰ ভিতৰত আছে চাগে দেখাই দিছোঁ আপোনালোকে গম পোৱা নাই কিনিছোঁ বুলি গোটেইখিনি মই দেখাই দিছিলোঁ সেইটো কাৰণে সেইটোতে আৰু এইখন হৈছে চাদৰখন এয়া চাওক ইমান ধুনীয়া ন গোটেই গাত সৰু সৰু বুটা আছে মাক যিটো লাগিছিলে মানে সৰু সৰু বুটা আৰু আচলটো এনেকুৱা এইডোখৰ শকত চ' ইমান ধুনীয়া লাগিছে য়েল্লো কাম কৰাটো চব আৰু এইখিনি পাৰিখিনি সেয়াই এযোৰ কাপোৰ মাৰ কাৰণে একেবাৰে মায়ে যেতিয়া পিন্ধিব তেতিয়া চিলাই মেলি ৰেডি হৈ যাব তেতিয়া মই আপোনালোকক ফটো লগাই দিম দেই বেলেগ ভিডিঅ'ত সেকেন্ড এযোৰ হৈছে জোৰণ চিল্ক হাউচ এইযোৰো আপোনাৰ সেই 600-700ৰ ভিতৰৰে হয় যিযোৰ আপোনালোকক দেখাইছিলোঁ সেইটো টাইপৰে খালি এইটো হোৱাইটত তাত গল্ডেন মুখত ফুটা নাই এইযোৰো আপোনাৰ সেই লেভেণ্ডাৰযোৰৰ টাইপৰে হয় খালি হোৱাইটত আছে আৰু গল্ডেন কি হ'ল জানো গল্ডেন গুণাটো ফুটা নাই আজি এইযোৰো আপোনাৰ লেভেণ্ডাৰযোৰৰ নিচিনাই হয় খালি সেইযোৰ কালাৰটো লেভেণ্ডাৰ এইযোৰত অকণমান অফ হোৱাইট টাইপ আৰু গল্ডেন গুণা আছে চ' এইযোৰৰ প্ৰাইচো আপোনাৰ 600-700ৰ ভিতৰত পাই যাব এইযোৰ মোৰ বিৰাট বেছি ভাল লাগিছে দেখা লগালগ মোৰ পচন্দ হৈ গৈছিলে এইখন হৈছে মেখেলাখনত পুৰা কাম আছে আৰু চাদৰখন হৈছে এইখন ইমান ধুনীয়া ন আচলত পুৰা এনেকে কাম আছে তাৰপৰা গোটেই গাত সৰু সৰু বুটা এনেকুৱা কাপোৰ আপোনালোকে নামঘৰলৈ পিন্ধি যাবলৈ বা ঘৰত কিবা পাতিলেও অকেজন বা বয়সস্থ মানুহক গিফ্ট কৰিবৰ কাৰণে বৰ ভাল হয় চ' এইযোৰ লৈ থৈছোঁ মই কাক দিওঁ আপোনালোকক জনাম মই নিশ্চয় চ' আপোনালোকে সেইবোৰ জানিবলৈ হ'লে মোৰ ভিডিঅ'ছখিনি চাই থাকিব ভিডিঅ' বিহুৰ কাৰণে দিনাখনো মই দিম স্পেচিয়েলকৈ কাক কি দিছোঁ সেইখিনিও চাই থাকিব ইয়াৰ আগৰ ভিডিঅ'টো চাব যদি আৰু কালেকশ্যন আপোনালোকৰ চাবলৈ মন যায় জোৰণৰ চ' গোটেইকেইটা ভিডিঅ' চাব চ' এইযোৰ জোৰণৰ পৰাই লোৱা এইযোৰ সেই তেনেকুৱা টাইপতে কালাৰটো খালি একদম বেবী পিংক টাইপত হয় আৰু ইয়াত আপোনাৰ চিলভাৰ গুণা গল্ডেন গুণা দুইটাই আছে গোটেইকেইযোৰ মই বেলেগ বেলেগ টাইপত লৈছিলোঁ আৰু আপোনালোকে যিযোৰ ভাল লাগিছে সেনেকুৱা টাইপত কাপোৰ পাই যাব আৰু এইযোৰৰ গাত গোটেই এনেকৈ ফুল আছে দেখিছে এইযোৰ লাইট কালাৰ লৈছিলোঁ লাইট কালাৰ হ'লে গৰমত পিন্ধিবলৈ ভাল আৰু একদম ছফ্ট মেটেৰিয়েলটো একেবাৰে ছফ্ট আচলটো আপোনাৰ এনেকুৱা কাম কৰা আছে দেখিছে আৰু এইখন হৈছে চাদৰ সেম আৰু আপোনাৰ খালি ডিজাইনৰ টাইপটো বেলেগ বেলেগ আৰু ইয়াত আপোনাৰ দুইটা গুণা আছে তাত আপোনালোকৰ এটা গুণা আছিলে অলপ বেলেগ বেলেগ লৈছোঁ আৰু আপোনালোকক দেখাবলৈও ভাল তেতিয়া চ' সেইযোৰ এযোৰ হ'ল তাৰপৰা এইযোৰ আছে এইযোৰ মই জোৰণৰ পৰা লোৱা নহয় দেই খালি বেগটোতে সোমাই আছিলে এইযোৰ কাপোৰ এইযোৰ মই আপোনাৰ কচৰি গলিৰ পৰা লোৱা হয় চ' এইযোৰ ভাল লাগিছে কাৰোবাক কেতিয়াবা দিবলৈ লাগিব যে চ' সেইটো কাৰণে এইযোৰ বেগটো সেইটোত সোমাই আছিলে মই চিলাবলৈ দিব বুলি ভাবিছিলোঁ নিজলৈ তাৰপৰা বোলো নাই নিজলৈ নিদিওঁ আৰু ইমান কাপোৰ অলৰেডি হৈ গ'ল তাৰপিছত আৰু দুযোৰমান থাকিব লাগে জোৰণৰ পৰা মই ডাইটছ এযোৰ লৈছোঁ দেই বিহু বুলি দিকে মোক দিছে সেইযোৰ ইয়াত নাই মই লৈ আহিছোঁ ৰ'ব তাৰপৰা আশী ষ্ট'ৰ বুলি এখন আছে কচৰি গলিত হ'লচেল দোকান হয় তাৰপৰা মই এযোৰ হোৱাইট কালাৰ মেখেলা চাদৰ লৈছিলোঁ এইযোৰ কেনেকুৱা লাগিছে ৰাইজ জনাব দেই বগা কাপোৰটো কি হয় গিফ্ট দিলে অলপ ডাঙৰ মানুহখিনিক তেওঁলোকে নামঘৰলৈ পিন্ধি যাব পাৰে চ' সেইটো কাৰণে হোৱাইট কালাৰযোৰ লৈছিলোঁ এইযোৰ হোৱাইট কালাৰযোৰ চাওক ইমান বেছি ভাল লাগিছে ন এইযোৰৰ প্ৰাইচো আপোনাৰ 700ৰ ভিতৰতে হয় মই বোলো কালাৰফুল ঢেৰ লোৱা হ'ল এতিয়া হোৱাইটত বোলো এযোৰমান লৈ থওঁ ডাঙৰ মানুহক দিবৰ কাৰণে তাৰপিছত এইযোৰ কাপোৰযোৰ মই মেলি দিছোঁ এইযোৰ বাৰু একদম ছফ্ট আৰু গোটেইযোৰ কাপোৰযোৰ ৰেডি টু ৱেৰ হৈ আছে চাওক সেইটো কাৰণে বেছি ভাল লাগিছে দহিও কৰা আছে পাৰিও লগাই থোৱা আছে মেখেলাখন আপোনাৰ চিলাই থোৱা আছে এইখিনি কাম কৰি থোৱা হৈ গ'লে কি হয় আপোনাৰ বহুতখিনি পইচা বাচি যায় গম পাই নে অকল ব্লাউজটো চিলালেই হ'ব চ' সেইটো প্ৰাইচত আপোনাৰ গোটেই কাপোৰযোৰ ৰেডিও আছে তো ঠিকে আছে মানে প্ৰাইচটো মোৰ হিচাপত
আৰু এইযোৰ কাপোৰযোৰ চাওক নামঘৰলে পিন্ধিবলৈ গৰমত ইমানেই ভাল নহয় চফ একদম সফট আৰু ধুই দিলেও আপোনাৰ হুটপুচ হৈ নাযায় মানে একদম আৰু এইটো হৈছে আঁচলটো আৰু কাপোৰযোৰ ৰেডি টু ৱেৰ হৈ আছে সো প্ৰব্লেমো নহয় পিন্ধিবলৈ ডাইৰেক্ট পিন্ধিব পাৰিব পিংক কালাৰ ব্লাউজ যদি আছে তো হৈয়ে গ'ল ব্লাউজো চিলাব নালাগে সো এইযোৰ হৈছে এযোৰ হোৱাইট কালাৰত আৰু ব্লাউজৰ পিচটো এইযোৰ গোটেই ব্লাউজৰ পিচটোতে কাম আছে মই মন কৰিছোঁ যিবোৰ প্ৰাইচ আপোনাৰ 600-700 ভিতৰত হয় তাৰ ব্লাউজবোৰ ইমান কাম কৰা আছে যিখিনি দামী দামী কাপোৰ সেইবোৰত অকল পাৰি এটা আছে মন কৰিছে নে বা আপোনালোকে কথাবোৰ আৰু এখন হৈছে মেখেলাখনো পুৰা ৰেডি টু ৱেৰ হৈ আছে চিলাই থোৱাই আছে মেখেলাখনো ভাল লাগিছে ন মই এনেকুৱা আৰু দুযোৰমান লৈ থ'ব লাগিব এতিয়া বিহু টাইমত ডিছকাউণ্ট যিহেতু দি আছে তো এইটো সময়তে কিনি ল'ব লাগিব এই গৰমত নামঘৰলৈ পিন্ধাবলৈ বৰ ভাল আৰু সেই আশী ষ্টৰৰ পৰাই মই দুখনমান চাদৰো লৈছিলোঁ চাদৰখন আপোনালোকক দেখাই দিছোঁ কেতিয়াবা কোনোবা ডাঙৰ মানুহ আহিলে দিবলৈও লাগে ঘপককৈ বিহু টাইমত তো এই দুখন চাদৰ কেনেকুৱা লাগিছে চাদৰৰ ওপৰত মোৰ ইমান আইডিয়া নাই ইয়াৰ ফুলকেইটা মোৰ বিৰাট বেছি ভাল লাগিলে সেইটো কাৰণে লৈ ল'লোঁ আৰু কাপোৰটো একদম সফ্ট কাপোৰটো আৰু এইখিনিও ডিছকাউণ্টতে দি আছে দেই এতিয়া আৰু ডাইটছৰযোৰ হৈছে এইযোৰ আপোনালোকে আগৰ ভিডিঅ'টো দেখিছে যিসকলে মই কিনিবলৈ যোৱা দিনাখন ভিডিঅ' বনাইছিলোঁ এই কাপোৰযোৰ মই ল'ম বুলি মানে যোৱা নাছিলোঁ অলৰেডি মই ডাইটছৰ এযোৰ কাপোৰ ল'লোৱে মোৰ লগৰজনী বিয়াত জোৰণত পিন্ধিম বুলি সো সেইটো কাৰণে বোলো আৰু নলওঁ কাপোৰ বিহু বুলি আৰু অলৰেডি আগৰ বছৰ দিয়া মোৰ মায়ে দিয়া শাহু মা প্লাবিতাহঁতে দিয়া কাপোৰখিনি আছে সো সেইবোৰকে বোলো পিন্ধিম আকৌ কাপোৰ নলওঁ প্ৰত্যেক বছৰ বা বিহু বুলি মই কিবা নহয় কিবা এযোৰ লোৱা হয়েই আৰু এবাৰ মই নিজৰ গিফ্ট পোৱা আছে কাপোৰ তাৰপিছত নিজৰ দুযোৰমান কিনিলোঁ অলপ কম ৰেঞ্জৰ তো বোলো তাৰ ভিতৰতে পিন্ধিম আকৌ দামী কাপোৰ নিকিনো তাৰপৰা সেই লগৰজনী বিয়া বুলি ডাইটছ এযোৰ তাৰপিছত পাটৰ কাপোৰ এযোৰ ল'লোঁ মই পাটৰ কাপোৰযোৰ নিহাৰিকা চিল্ক ফেক্টৰীতে মই বনাব দিছিলোঁ সো আগৰ ভিডিঅ' যোনে চাই আছে গমেই পায় আৰু পাৰ্চেলটো অহা দিনাখনো মই ভিডিঅ' বনাইছিলোঁ সেইটো কাৰণে আৰু নলওঁ বুলি ভাবিলোঁ কাপোৰ কাৰণ দুযোৰ ইমান দামী দামী কাপোৰ ল'লোঁ তাৰ পৰা আপোনালোকক বোলো দেখাবলৈ ডাইটছখিনি ভিডিঅ' বনাইছিলোঁ যে কাপোৰ দেখাওঁতে এই কাপোৰযোৰ মোৰ ইমানেই পচন্দ হ'ল মানে মই ডিকি কৈছোঁ কি কওঁ ডিকিয়ে কৈছে পচন্দ হৈছে যদি মোৰ ফালৰ পৰা বিহু বুলি লৈ লোৱা তো বহুত দেৰি ভাবিলোঁ দেই লওঁ নে নলওঁ কাৰণ সিগিযোৰতো বহুতখিনি পইচা সোমাই গ'ল মোৰ তাৰপৰা নলওঁ বুলি ভাবিলোঁ তাৰপৰা যেতিয়া চবলৈ কাপোৰখিনি লোৱা হৈ গ'ল তাৰপিছত মই সুধিলোঁ দেই যে কিমান প্ৰাইচ তেতিয়া তেওঁলোকে প্ৰাইচটো ক'লে তাৰপৰা ময়ো দৰ দাম কৰিলোঁ আৰু তেওঁলোকে মই যিমানটো ক'লোঁ সিমানতে দি দিলে তো এতিয়া মোৰ নোলোৱাকৈও মানে বেয়া লাগিছে কাৰণ মই যিমানটো দামত বিচাৰিছোঁ সিমানটোতে দিছে বোলো লৈ লওঁ একদম লাষ্টত কাপোৰযোৰ মই লৈ লৈছোঁ মানে নলওঁকৈ লৈছোঁ আৰু সেইযোৰ হৈছে কাপোৰযোৰ এইযোৰ কেনেকুৱা লাগিছে ৰাইজ পিন্ধিলে আপোনালোকে গম পাই যাব ইয়াৰ ডিজাইনটো ফুটি উঠিব পিংকত হয় আৰু চিলভাৰ গুণা আছে হোৱাইট মানে আছে আৰু একদম বেবী পিংকতে ফুল আছে চাওক ইমান ভাল লাগিছে ন কালাৰটো আৰু পিংক হ'লেতো মোক একো নালাগে সো এইযোৰ লাষ্টৰ কাপোৰখিনি কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাব যদি আপোনালোকৰ কিবা প্ৰাইচ সুধিব লগা থাকে তাতে কমেণ্ট ছেকশ্যনত সুধিব পাৰে মই তেতিয়া প্ৰাইচখিনি জনাই দিম অলমষ্ট গোটেইখিনি কাপোৰ জোৰণ চিল্ক হাউচৰে হয় ডাইটছযোৰ জোৰণ চিল্ক হাউচ টচৰযোৰ জোৰণ চিল্ক হাউচ সো দুযোৰমান আছে আশিছৰ তাৰ বাহিৰে আপোনালোকে বেলেগৰ পৰা এবাৰ যোৱাই নাই মানে একেবাৰে দুখনলৈ গৈছোঁ পটাপট উঠাইছোঁ আৰু কাপোৰ কাৰণ ঘূৰি ফুৰিম বুলি ক'লে আপোনাৰ কি হয় পচন্দ আকৌ বেলেগত হ'বনে নহয় সেইটো এটা টেনশ্যন ফাৰ্ষ্ট ছেকেণ্ড আপোনাৰ টাইমো বহুত দৰকাৰ হয় সো সেইটো কাৰণে তালৈ গ'লোঁ পচন্দো হ'ল বাজেটত মিলি গ'ল সো লৈ ল'লোঁ মই আৰু তো ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব চাই আকৌ নেক্সট ভিডিঅ'ত লগ পাম বাই বাই লাভ ইউ অল